জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আমি এতিয়া বাঁহ কাটিবলৈ গৈ আছোঁ। কিয় গৈ আছোঁ, কি কাৰণে গৈ আছোঁ, পিছত জনাই আছোঁ। অ'কে, বাঁহগুচিৰ ভিতৰত এই বাঁহ কাটিম। বাঁহ উলিয়াই আছোঁ। কেমেৰা এখনতে কেমেৰা, এখনতে বাঁহ কান্ধত পুৰা গৈ আছোঁ। পোৱা নাই, নিজৰ য'ত থ'ব লাগিব। এতিয়া চাওঁ। কষ্ট এই বস্তিৰ মাজত পুৰা বাঁহ উলিয়াই থকা পুৰা কষ্ট। উপায় নাই, কৰিবই লাগিব। আৰু বেগ পেকত আহি আছে আজি বাঁহ কিহৰ কাৰণে কাটি আছোঁ আমি? এইটো কেন্দ্ৰীয় বাঁহ গোহাঁই বুলি কয় গুৰেশ্বৰ। তাৰপিছত 4, 5, 6 বহাগ। আচ্ছা, সকলোকে নিমন্ত্ৰণ জনাইছে ন? সকলোকে নিমন্ত্ৰণ জনোৱা হ'ল। আপোনাৰ ডিপাৰ্টমেণ্ট কি বা? খাদ্য বিভাগ। খাদ্য বিভাগত নেকি? ঠিকে আছে। আজি কি কাম কৰিলে আপুনি? মানে ফ্লেগ হোষ্টিঙৰ কাৰণে তামোল কাটিলোঁ আৰু মানে এতিয়া মোৰ ঘৰৰ কাৰণে ছাগলী পাত লৈ যাই আছোঁ। আজি কিমানডাল গছ কাটিলে আপোনালোকে? 27ডাল মান হ'ল। 27ডাল মান। বাঁহ কাটি কিনে আহি পালোঁ য'ত আমাৰ মেইন অনুষ্ঠানটো হ'ব, তাত আমি আহি কিনে উপস্থিত হৈছোঁহি। মঞ্চৰ কামখিনি হোৱা নাই, ৰবাৰ কামখিনি হৈ আছে, সকলোৱে দেখি আছে চাগে। বাছ আজিলৈ ইমানেই আৰু। সকলোকে ধন্যবাদ। আহিব অনুষ্ঠানটিলৈ।